Hi everyone, ইউটিউবত এটা ভিডিও ভাইৰেল হ'বলৈ হ'লে প্ৰথমতে থাম্বনেইলখন এট্ৰাক্টিভ হ'ব লাগিব। গতিকে আমি কেনেকৈ এখন ধুনীয়া আকৰ্ষিত থাম্বনেইল বনাব পাৰোঁ সেই বিষয়ে আজিৰ এই ভিডিওটোত মই আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিওটো অতি মনোযোগেৰে চাই থাকিব আৰু এটা ৰিকুৱেষ্ট কি ক'ব বিচাৰিছো আপোনালোকে গমেই পাইছে। ভিডিওটোত এটা লাইক কৰি দিব আৰু লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। সো বলক আমি এতিয়া মোবাইলৰ স্ক্ৰিনলৈ যাওঁ। প্ৰথমতে আপোনালোকে পিক্সেল লেব এপটো ওপেন কৰি ল'ব। তাৰ পিছত নিউ টেক্সটটো এই ওপৰত থকা ডিলিট অপচনত ক্লিক কৰি ডিলিট কৰি ল'ব। এতিয়া ওপৰত যি 3 ডট অপচন আছে তাত ক্লিক কৰিব। তাৰ পিছত ইমেজ সাইজত ক্লিক কৰিব। তাৰ পিছত কাস্টমত ক্লিক কৰি ইউটিউব থাম্বনেইলত ক্লিক কৰি এনেদৰে সাইজটো বনাই ল'ব। এতিয়া তলৰ যি কালাৰ বুটাম আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ কালাৰ অপচনটো আহিব, তাত ক্লিক কৰিব আৰু ইয়াত ব্লেক এণ্ড হোৱাইট কালাৰটো চুজ কৰি ল'ব। তাৰ পিছত ইয়াত প্লাস চিনত ওচৰত থকা প্লাস চিনত ক্লিক কৰিব। এনেদৰে আহিব। তাৰ পিছত এইটো এনেকৈ কোণা-কোণি কৰি দিব। তাৰ পিছত তলৰ যিটো ডাৰ্কনেছ আছে সেইটো অলপ টানি এনেকৈ বঢ়াই দিব। এতিয়া ওচৰত থকা যিটো কালাৰ অপচন সেইটোত ক্লিক কৰি আপোনালোকৰ নিজা পছন্দ মতে কালাৰ এটা চইচ কৰি ল'ব। এনেকৈ কালাৰ এটা চইচ কৰি ওকে বটনত ক্লিক কৰিব। তাৰ পিছত এনেকৈ কালাৰ এটা আহি যাব। এতিয়া এই ওপৰৰ প্লাস চিনত ক্লিক কৰি ওপৰৰ কোণাৰ প্লাস চিনত ক্লিক কৰি শেপত ক্লিক কৰিব। শেপত ক্লিক কৰি এনেদৰে আহিব। এটো দীঘল কৰি দিব, এনেকৈ টানি এনেকৈ দীঘল কৰি দিব। দীঘল কৰি ৰাইট চিনত ক্লিক কৰিব। তাৰ পিছত ৰটেট অপচনত ক্লিক কৰিব। তলৰ যি ৰটেট অপচন আছে তাত ক্লিক কৰি -3 ডিগ্ৰী কৰি দিব। এইটো -3 ডিগ্ৰী এনেকৈ এডজাষ্ট কৰিব। তাৰ পিছত এই শেপটো ধুনীয়াকৈ এডজাষ্ট কৰি ল'ব। এডজাষ্ট কৰি এনেকৈ এডজাষ্ট কৰি ৰাইট চিনত ক্লিক কৰি দিব। তাৰ পিছত আকৌ ওপৰৰ প্লাস চিনত ক্লিক কৰিব। ওপৰৰ প্লাস চিনত ক্লিক কৰিব লাগিব। তাৰ পিছত টেক্সট নিউ টেক্সট বুলি আহিব। এডিটত ক্লিক কৰিব। এডিটত ক্লিক কৰি ইয়াত লিখিব আকৰ্ষণীয়। ওকে বুটানত ক্লিক কৰিব। এতিয়াটো সাইজত গৈ ডাঙৰ কৰি ল'ব পাৰিব টেক্সটখিনি। ফন্টত গৈ কেনে বেলেগ বেলেগ ষ্টাইলৰ ইয়াত টেক্সট আহিব। যিটো ষ্টাইল আপোনালোকৰ ভাল লাগে লৈ ল'ব। তাৰ পিছত সাইজত যাব। সাইজত যাই ডাঙৰ কৰিব পাৰিব। এনেকৈ ডাঙৰ কৰি ৰাইট চিনত ক্লিক কৰি দিব। তাৰ পিছত ৰটেটত গৈ এইটো -3 ডিগ্ৰীত ৰাখি দিব। -3 ডিগ্ৰী এনেকৈ ৰাখি দিব। তাৰ পিছত কালাৰত গৈ কালাৰটো মানে যিটো মিলে হোৱাইটৰ লগত এইটো অলপ বেছি উজ্জ্বল হৈছে, সেইকাৰণে এইটো দিয়া গৈছে। এনেকৈ বহুৱাই ল'ব। তাৰ পিছত এতিয়া এইটো কপি কৰি আকৌ আমি বেলেগ টেক্সট বনাব পাৰোঁ। কপি কৰি এডিট কৰি দিলে হ'ল। এডিট কৰি ইয়াত থাম্বনেইল বুলি লিখিলোঁ। থাম্বনেইল ওকে। তাৰ পিছত সেম কথা এইটোৰো মানে কালাৰ চেঞ্জ কৰিব পাৰি। ফন্ট ষ্টাইল বদলাব পাৰি। এনেকৈ ফন্ট ষ্টাইল যিটো আখৰৰ ষ্টাইল সেইটো চেঞ্জ কৰিব পাৰি। তাৰ পিছত কালাৰ চেঞ্জ কৰিব পাৰি। হোৱাইটৰ লগত যিটো মেটচ হয়, যিটো ভাল লাগে সেইটো এনেকৈ ৰাখি দিলে হ'ল। এনেকৈ বহুৱাই ল'ব লাগিব। নেক্সট আকৌ কপি কৰি আকৌ যদি কিবা লিখিব লগা থাকে তেনেহ'লে কপি কৰি এডিট কৰি আকৌ এনেকৈ টেক্সট লিখিব পাৰি। লিখিলোঁ বনোৱা শিকোৱা হওক। ওকে কৰি দিয়ক।
তাৰপিছত এইটো এনেকৈ অলপ ডাঙৰ হৈ আছে, চ' এইটো চাইজত গৈ সৰু কৰি ল'ব পাৰি। চাইজত গৈ সৰু কৰি এনেকৈ বহুৱাব পাৰি। ৰাইট ছাইডত ক্লিক কৰি দিলে হ'ল। তাৰপিছত অকণমান সৰু কৰি ল'লোঁ। ৰাইট ছাইডত ক্লিক কৰিলোঁ। এতিয়া ফণ্টত গৈ আখৰৰ ষ্টাইলটো যেনে ধৰণৰ লাগে আপোনাক তেনেধৰণৰ কৰি দিব। এনেকৈ। এতিয়া আপোনাৰ কালাৰটো ইমান এটা মেটচ হোৱা নাই, গতিকে চেঞ্জ কৰিলোঁ। ইয়াৰ লগত হালধীয়াটো মিলিব যেন পাইছোঁ, হালধীয়া কৰি দিলোঁ। এতিয়া ভাল লগা হৈছে। চ' এইটো এটা এডজাষ্ট কৰি দিম ইয়াত। এতিয়া আকৌ ওপৰৰ প্লাছ চিনত গৈ ফ্ৰম গেলাৰীত অ'কে কৰি ইয়াত মই কিছুমান PNG ডাউনলোড কৰি থৈছোঁ। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব গুগলৰ পৰা। এই PNG ফৰ্মেট এটা লৈ লৈছোঁ। তাৰপৰা ৰাইট চিনত ক্লিক কৰিছোঁ। এতিয়া এই PNG ফৰ্মেটটো মাজৰ যিখিনি বগা কালাৰ আছে তাত আমি এডজাষ্ট কৰি ল'ম। -3 ডিগ্ৰী তেনেকৈ ৰ'টেট কৰি ল'ম। এনেকৈ ৰ'টেট কৰি ল'লোঁ -3 ডিগ্ৰীত। তাৰপিছত এই বগা কালাৰখিনিত এডজাষ্ট কৰি দিম এনেকৈ। এতিয়া আমি কালাৰত যাম। কালাৰত গৈ এনেকৈ কালাৰটো এনাবেল কৰি দিম। এনেকৈ ধুনীয়া দেখা হৈ যাব। হৈ গ'ল। এতিয়া আকৌ আমি প্লাছত গৈ ওপৰৰ প্লাছ চিনত ক্লিক কৰি ফ্ৰম গেলাৰীত গৈ মই আকৌ কিছুমান PNG ডাউনলোড কৰি থৈছোঁ। এইটো PNG লৈ ল'লোঁ। তাৰপিছত আমি এইটো ৰ'টেট কৰি ল'ম। ৰাইটত ক্লিক কৰি অকণমান ডাঙৰ হৈ আছে, সৰু কৰি ল'ম। এনেকৈ এডজাষ্ট কৰি দিম ইয়াতে। এনেকৈ এডজাষ্ট কৰি দিম। এনেকৈ। চ' এতিয়া আকৌ প্লাছত গৈ ফ্ৰম গেলাৰীত গৈ ইউটিউব চিম্বলৰ PNG এইটো আগতেই ডাউনলোড কৰি থৈ দিছোঁ। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এনেকৈ সৰু কৰি ইয়াত বহুৱাই দিম। এনেকৈ। আকৌ প্লাছত গৈ ফ্ৰম গেলাৰীত গৈ মোৰ ফটো এটা লৈ লৈছোঁ, যিটো মই ৰিমুভ PGFৰ দ্বাৰা আগতীয়াকৈ বনাই থৈ দিছিলোঁ। এনেকৈ অকণমান ডাঙৰ কৰিম। এনেকৈ এডজাষ্ট কৰি ল'ম। হৈ গ'ল। চ' এনেকৈ এখন ধুনীয়া আকৰ্ষিত থাম্বনেইল আপোনালোকে বনাব পাৰিব। 3 ডটত গৈ ছেভ ইমেজত গৈ ছেভ টু গেলাৰী। আপোনালোকে নিশ্চয় গম পালে এখন ধুনীয়া থাম্বনেইল কেনেকৈ বনাব পাৰি। গতিকে এতিয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ থাম্বনেইলখন লগাওক আৰু ভিউজ বঢ়াওক। ধন্যবাদ। জয় আই অসম।